श्रीमद् भागवत महापुराण सप्ता ज्ञान महायज्ञ आरो भागवत प्रवचन माजबादनि फासनै कोटियाव खुंनो लादों। उदालगुरि जिल्लानि माजबाद फासनै कोटियाव श्रीमद् भागवत महापुराण सप्ता ज्ञान महायज्ञ आरो भागवत प्रवचननि थाखाय थियारि खालामनाय जादों। फासनै कोटि गामिनि सासे धोरोमारि सुबुं दसिप्राम सन्यासिया खौरांगिरिफोरनि सिगाङाव बुङो दि 5 एप्रिलनिफ्राय 12 एप्रिलसिम 7 साननि हाबाफारिजों माजबादनि फासनै कोटि गामियाव श्रीमद् भागवत महापुराण सप्ता ज्ञान महायज्ञ आरो भागवत प्रवचन खुंनाय जागोन। हाबाफारिनि जरखा गोसो बोनो हानाय हाबाफारिया 6 एप्रिलाव सुखदेव मुनि आरो राजा परीक्षितनि गेजेराव थानाय लिंक, 7 एप्रिलाव महादेव आरो सतीनि आखुफोर, 8 एप्रिलाव ध्रुव आरो प्रहलादनि आखुफोर, 9 एप्रिलाव कृष्णनि जोनोम आरो नन्दा फोरबो, 10 एप्रिलाव श्री कृष्णनि माखन सिखाव आरो रासलीला, 11 एप्रिलाव रुक्मिणीनि जुलि आरो कंसखौ बुथारनाय, 12 एप्रिलाव सुदामानि आखु आरो सुखदेव मुनिखौ बिदाय होनाय। बे भागवत महापुराण सप्तायाव आसामनि गुबुन गुबुन जिल्लाफोरजों लोगोसे नेपाल, भुटान, अरुणाचल, मेघालय, मणिपुर बायदिनिफ्राय सिबियारिफोरा फैगोन होनना साननाय जादों। बे 7 साननि हाबाफारियाव फालिथाय आफादनि लिंथुमगिरि चन्द्रलाल सन्यासि आरो लकनाथ सन्यासिया 7 सान गोलाव साननि हाबाफारिनि समाव माजबादनि सुबुंफोरनि हेफाजाब आरो नुजाथिनायखौ हास्थायदों। মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আপুনি ইমান দূৰৰ পৰা আহি আমাৰ এই সৎকৰ্মক কাভাৰেজ কৰিবলৈ ওলাইছে। দ্বিতীয়তে মই সমূহ আমাৰ মাজবাটবাসী লগতে অসমবাসী ৰাইজক অনুৰোধ জনাব বিচাৰোঁ যে আমাৰ পাঁচনৈখুটি গাঁৱত দেৱালখণ্ডৰ ওচৰতে ওদালগুৰি জিলাৰ পাঁচনৈখুটি গাঁৱত ধৰ্মপৰায়ণ ব্যক্তি শ্ৰীযুত দধিৰাম সন্যাসীদেৱৰ ঘৰত ভব্যভাৱে ভাগৱত সপ্তাহ মহাযজ্ঞ জ্ঞান সপ্তাহৰ আয়োজন কৰা হৈছে। গতিকে এই আয়োজনত তেখেতসকলৰ তৰফৰ পৰা বা তেখেতসকলৰ হৈ মই গোটেই অসমবাসী বুলিয়েই নকওঁ, যিসকল লোকে ভাগৱতৰ প্ৰতি প্ৰেম আছে, যিসকলৰ ঈশ্বৰৰ প্ৰতি আস্থা আছে বা যিসকলে সেই নেদেখাজনৰ প্ৰতি ভক্তিভাৱ প্ৰদৰ্শন কৰিব বিচাৰে, তেওঁলোকে আহি ইয়াত আমাক 5 এপ্ৰিল 2025 তাৰিখৰ পৰা 12 এপ্ৰিল 2025 তাৰিখলৈকে এই সপ্তাহজোৰা কাৰ্যসূচী ভাগৱত প্ৰবচন কৰা হ'ব। আৰু প্ৰবৰ্চক হিচাপে আমাৰ থাকিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাগৱত প্ৰবৰ্চক বা কথা প্ৰবৰ্চক শ্ৰীযুত পুৰুষোত্তম উপাধ্যায়দেৱ। লগতে তেওঁৰ লগত অতি সুকণ্ঠিত বা সুকণ্ঠ থকা ভজন গুৰুসকলৰো ভজন সন্ধ্যা চলিব। লগতে 7 দিন আমাৰ ক্ৰমান্বয়ে 5 তাৰিখে আমাৰ কলচ যাত্ৰা হ'ব, ভাগৱত যাত্ৰা হ'ব। এই ভাগৱত যাত্ৰা আমি ঐতিহ্যপূৰ্ণ আমি দেৱালখণ্ড, গণেশ মন্দিৰ তথা লক্ষ্মীনাৰায়ণ মন্দিৰ এই গোটেইকেইটা মন্দিৰক প্ৰদৰ্শন কৰি আমি আমাৰ পাঁচনৈ নদীৰ পৰা আমি জল সংগ্ৰহ কৰিম। তাৰপিছত আমি ক্ৰমান্বয়ে 6 তাৰিখৰ পৰা আমাৰ ৰাতিপুৱা 10টাৰ পৰা আবেলি 3টালৈকে ভাগৱত প্ৰবচন হ'ব। আৰু আকৌ সন্ধিয়া 7টাৰ পৰা আমাৰ জ্ঞানমালা তথা ভজন সন্ধ্যা আয়োজন কৰা হ'ব। অৰ্থাৎ আমাৰ ভজন মণ্ডলী থাকিব। সেই ভজন মণ্ডলীয়ে প্ৰায় 3 ঘণ্টা অবিৰামভাৱে ভজন গান প্ৰস্তুত কৰিব। লগতে আমাৰ এই আয়োজকসকলে ধুনীয়াকৈ মাহ প্ৰসাদ তথা লঘু আহাৰ এইটোৰো ব্যৱস্থা কৰা হৈছে। আৰু এটা কথা মই ক'ব খোজোঁ, আমি এনে আগে পিছে ভাগৱতত আমি দুপৰীয়া যাওঁ, প্ৰসাদ হিচাপে আমি কিবা এটা লঘু আহাৰ গ্ৰহণ কৰোঁ। কিন্তু এখেতসকলে আৰু এটা ব্যতিক্ৰম কৰিছে যে তেওঁলোকে ৰাতিৰো আহাৰৰ কাৰণে এইখিনি ইয়াত যিমান লোক আহিব, সেয়া 500 হওক, 1000 হওক, 5000 হওক, কোনো লিমিট নাই, কোনো সীমাবদ্ধতা নাই। ধুনীয়াকৈ তেওঁলোকে খাদ্যৰ ব্যৱস্থা কৰি দিছে। অৰ্থাৎ কোনোবা এজন ব্যক্তিয়ে যদি ভাবে মই ভাগৱতত যাম, বহিম, তেওঁ ধুনীয়াকৈ ইয়াত 7 দিনো যদি থাকে, তেওঁ ধুনীয়াকৈ থাকি খাই বহিব পাৰিব। এই সকলোবিলাক ভব্য আয়োজন আপোনালোকে দেখিছে, ইমান ধুনীয়া, ইমান ডাঙৰ পেণ্ডেল। হয়তো অসমত ভাগৱতৰ ক্ষেত্ৰত কিজানি প্ৰথমেই হ'ব যেন লাগি আছে। মই আজিলৈকে বহুত ভাগৱতত গ'লোঁ বা চালোঁ, শুনিলোঁ, কিন্তু ইমান ডাঙৰ এটা পেণ্ডেল কৰি আয়োজন কৰা মই দেখা নাছিলোঁ বা পোৱাও নাছিলোঁ। গতিকে আমি এই
পাঁচনৈখুটি অৰ্থাৎ মই আৰু এটা কথা ক'ব খোজোঁ এই মাধ্যমৰ যোগেদি চাওক আমাৰ এই ভূমিটো হ'ল পবিত্ৰ ভূমি য'ত হৰি আৰু হৰৰ যুদ্ধ হৈছিল য'ত আমি শোণিতপুৰ হিচাপে তেজপুৰ হিচাপে আজিও পৰিগণিত আজিলৈকে কোনো মহাভাৰত পুৰাণ কোনো আখ্যান আমাৰ ধৰ্মগ্ৰন্থত ক'তো নাই আপুনি চাব য'ত ভগৱান দুজন অৰ্থাৎ দেৱতাৰো দেৱতা দেৱাদিদেৱ মহাদেৱ আৰু দেৱতাৰো শ্ৰেষ্ঠই বুলি ক'ব লাগিব শ্ৰীকৃষ্ণৰ মাজত যে তেওঁলোকে যুদ্ধ কৰিছে আমি বহুত ইতিহাস পাইছোঁ পুৰাণ অধ্যয়ন কৰিছোঁ ৰামায়ণ অধ্যয়ন কৰিছোঁ মহাভাৰত কৰিছোঁ তাত কি আছিল এটা ধৰ্মৰ লগত অধৰ্মৰ যুদ্ধ আছিল বা সংস্কাৰৰ লগত কুসংস্কাৰৰ যুদ্ধ আছিল ৰাক্ষসৰ লগত দেৱতাৰ যুদ্ধ আছিল কিন্তু আমি এনেকুৱা এটা পবিত্ৰ ভূমিত আমি আছোঁ বা আমি জন্মগ্ৰহণ কৰিছোঁ আমি সকলোৱে নিজকে ধন্য বুলি মানিব লাগিব য'ত দুজন ভগৱানে আহি যুদ্ধ কৰিছিল সিও এজনে নিজৰ ভক্ত ধন্যবাদ দিছোঁ সকলোকে আজি আমাৰ ভাগৱতত আহিখিনি উপভোগ কৰিছে আমাৰ ভাগৱতৰ যিটো কাৰ্য চলি আছে সেই কাৰ্যবিলাক বহুত স্পীডত বা ফুল স্পীডত আমি কাম কৰি আছোঁ তো মই আপোনাৰ থ্ৰুদি গোটেই অসমবাসী বা অসমৰ বাহিৰত ভাৰতবৰ্ষকে ধৰি সকলোকে নিমন্ত্ৰণ কৰিছোঁ যাতে আমাৰ এই ভাগৱতত আহি সকলো উপভোগ কৰে আৰু ভাগৱত আমাৰ সাফল্য কৰে আমি এটা ভিতৰুৱা গাঁও আমি পাঁচনৈখুটি গাঁও আমাৰ এই গাঁওখনৰ নাম পাঁচনৈখুটি তো আমি ওদালগুৰি ডিষ্ট্ৰিক্টৰ মাজবাটৰ বহুত ভিতৰৰ গাঁও তো এই ভিতৰৰ গাঁও হিচাপে আমি অলপ পিছ পৰিও আছোঁ বহুত ক্ষেত্ৰত কিন্তু আজিৰ তাৰিখত আমি যিটো ভাগৱত কৰিছোঁ ভাগৱতে বহুত মানুহক জ্ঞান দিব তো সেই জ্ঞানটো বহুত কামত দিব ধৰ্মপ্ৰাণ যদি কোনোবা আমাৰ ভাগৱত প্ৰেমী আছে সকলোকে মই নিমন্ত্ৰণ কৰিছোঁ আমাৰ ভাগৱত আহি সকলো উপভোগ কৰে আৰু আমাৰ এই ভাগৱত সাফল্য কৰে তো এই মেছেজ আপোনাৰ থ্ৰুদি দিব বিচাৰিছোঁ সকলোৱে আমাৰ এই ভাগৱত আহি আমাক সহযোগ কৰে আৰু আমাৰ এই ভাগৱতটো সফল ৰূপায়ণত সহায় কৰে আমাক ধন্যবাদ জনাইছোঁ মাজবাটনিफ्राय জ্যোতিনাথনি ৰিপৰ্ট NBT লাইভ।